ওয়েলকাম টু মাই চেনেল ডাংকাছে আশা কৰোঁ আপোনালোক সকলোৰে ভাল গৰম পৰিছে মানে এনেকুৱা গৰম পৰিছে ন পাগল হৈ যাব লগা হৈছে আৰু কালি ৰাতি কি হ'ল জানে কালি ৰাতি কাৰেণ্ট গৈছিলে মানে ইয়াতে কিবা ট্ৰান্সফৰ্মাৰ এটা বেয়া হ'ল সেইকাৰণে ৰাতি মানে ৰাতিপুৱা আজি ৰাতিপুৱা 3টা 3:30 বজালৈকে কাৰেণ্ট নাই নিয়ৰ শুই গ'ল ময়ো টোপনি গৈছোঁ কিন্তু আমাৰ এই পোৱালিটো দেখিছে এইটো এতিয়া শুই আছে মোক শুবলৈ দিয়া নাই কাৰেণ্ট গ'লে ভয় লাগে আৰু সেইফালে চাওক না নখ কাটিছে কাটাৰ হ'ল এইকেইটা নহয় মোক ইউজ এবাৰো কাৰণে নাই কৰা মই নেইল কাটাৰ দি কৰো লাগিছে নাই আৰু দেখিছে না টেবুলৰ অৱস্থা কি প্ৰজেক্টৰ কামখিনি বাকী আছিলে সেইখিনি কৰি আছে তাই ক'বলৈ বাকী নাই মুখত ভৰাই দিয়া না নখটো এই বঢ়িয়া লাগিব কেলে কৈছোঁ জানে নাই মোৰ মিষ্টাৰৰ মানে এইটো অভ্যাস আছে এতিয়া গ'ল মোৰ যেতিয়া কৈছোঁ আৰু দেই নিয়ৰো আছে একো নাই বিয়া পাছত যেতিয়া মই প্ৰথম মানে ঘৰলৈ অহাৰ পিছত আৰু এসপ্তাহ হৈ গৈছে এদিন ৰুমটোলৈ গৈছোঁ আৰু কাপোৰ চাপোৰ থ'বলৈ ভয় খাই গ'লোগৈ মিষ্টাৰে ভৰি দাঙি ভৰি বুঢ়া আঙুলি একদম মানে নখ এনেকৈ এনেকৈ মাৰিছে আৰু মই যে এইটো কি বস্তু এইটো কি কৰিছা তেওঁ কৈছে কি মাকে আহি কৈছে ই বোলে নখ কাটিছে মই কৈছোঁ বেলেগ ধৰণৰ নখ কাটিছে দেই বোলে এনেকুৱা নখ কটা মই লাইফত দেখা নাই আৰু এতিয়া এই জীয়েকৰ সেইটো অকণমান বেমাৰ আছে আমাৰ এইটোৰ আছে সেইটো দেখিছে কালি কি কৰিলে এইটো কি কিনি আনিছেগৈ স্লিংকি এতিয়া আৰু এটা কথা আজি মানে ছাৰপ্ৰাইজ দীপশিখাহঁত আহি আছে নানকি আৰু পাহি ইহঁতৰ বেলেগ ফূৰ্তি মই কাৰণে কৈছোঁ প্ৰজেক্টৰ কামখিনি কৰা পেহীহঁত আহিলে বোলো তেতিয়া সেইটো সময়ত বোলো উলিয়াবলৈ দৰকাৰ নাই আৰু তাহাঁতৰ ফৰমাইজ কি মটন বিৰিয়ানী খাব আৰু তাই আহিলে সদায় তেনেকৈ কয় আৰু মই কিবা এটা বনাওঁ আৰু কিবা এটা চুইট ডিছ বনাব লাগিব কৰাগৈ নাই ইমান গৰম হৈছে নাই আৰু ইয়াত গৰম পানী খাওঁ ইটছ গুড ফৰ হেল্থ বেছি গৰম তাৰপাছত আৰু হ'ল কি চুইট ডিছো কিবা এটা মানে আমাৰ ঘৰত মানে ইমানে নিগনি হৈছে ন কি কৰোঁ বাৰু নাই মাৰিবলৈও বেয়া লাগে নেমাৰিলেও অৱস্থা বেয়া হৈছে ৰাতি নিগনিখিনি মাতি আছে সি ভয় কৰিছে মানে আৰু নিগনি মানে ইমানেই বেছি হৈছে নহয় শ্ব'কেছটো পিছফালৰ পৰা ফুটা কৰি ভিতৰত বস্তু থোৱা মোক কেকৰ ইউজ কৰা যিমানখিনি স্পেটুলা হেৰি আছিলে চিলিকনৰ বস্তু চব খাই শেষ কৰি দিলে গোটেইখন আকৌ এতিয়া চাফা কৰিব লগা হৈছে পগলা হৈ গৈছোগৈ উঠা কৰা মই আকৌ আপোনালোকক পাছত লগ পাই আছোঁ নহ'লে এখেতে প্ৰজেক্টৰ কাম নকৰে আৰু এজনে যেনিবা ভিডিঅ'টো কৰা দেখি উঠি পেলাই এক্টিভ হ'ল সেইটোৱে লাভ হ'ল আৰু উঠা আপোনালোকে কিন্তু ভিডিঅ'টো একদম লাষ্টলৈকে চাবলৈ নাপাব কমেণ্ট বক্সত বহুত কমেণ্ট কৰিব এটা লাইক কৰিব আৰু কোনোবাই যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলৰ ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি মোৰ ডাংকাচি ফেমিলি এজন মেম্বাৰ হ'বলৈ কিন্তু একদমেই নাপাব আৰু কাষত থকা বেল আইকনটো টিপিবলৈ নাপাব যাতে মই প্ৰত্যেকটো ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পাই যায় বস্তুবোৰ ৰেডি কৰি আছোঁ কমপ্লিট হোৱাগৈ নাই এতিয়া আমি দুপৰীয়া ভাতটো খাই লওঁ তাহাঁতি ওলাই অহা নাই এতিয়ালৈকে আহিবহে দুপৰীয়া ভাত আজি বনাইছোঁ আমাৰ কাৰণে খিচিৰি বেয়া পোৱা আজি অকণমান খোৱা আৰু ৰাতিলৈতো বিৰিয়ানী খাবা পেহীহঁত আহি গ'লে অ'কে বেলেগ বেয়া পায় খাই মই আকৌ খিচিৰি খাই খুব ভাল পাওঁ মা কি বনাই আছা কাষ্টাৰ্ড পুডিং ইয়ামি ইয়াত ধৰণে আলুও উলিয়াই থোৱা আছে কেৰামেল কাষ্টাৰ্ড পুডিং আৰু এইটো বিৰিয়ানীৰ কাৰণে আকৌ পাহৰিলা নি পেহীহঁত আহিব যে নাই মনত আছে এইটো ইয়ামি কেৰামেল গৰম হৈ আছে পুৰিব চবে একদম ক্ৰেজিলি ৱেইট কৰি আছে এইফালে দেখিছে নাই পুৰা ৰুম চাফা কৰাত লাগিছে প্ৰজেক্ট ৱৰ্ক কৰি আছিলে দেখিছে নে নহয় সি যে মোৰ ডাঙৰ পেইণ্ট ব্ৰাছটো আছে আৰু নকৰোঁ জানো সেই পেইণ্ট ব্ৰাছটো লৈ যোনটো আমি ৱালত যে কৰোঁ সেইটো পেইণ্ট ব্ৰাছ মই ইউজ নকৰোঁ জানো পইচা কাৰণে সেইটো লৈ পেলাই চোন টিভিটো কি কৰিলে টিভি গোটেই ধূলি চুলি পেলাই সেইটো এনেকৈ থৈছে সেই ব্ৰাছডালে দি পেলাই কৰি আছে পুৰা কাম চলি আছে তাইৰ ভাগৰ কিতাপবোৰ সেই তাতে ৰাখিছোঁ এইটো ইয়াত ৰুমবোৰ সৰু জেগা নাই নাই ডণ্ট ইউজ কলিন কিয় ন
গৰমত থাকিব পৰা নাই বিৰিয়ানী দমত উঠি গ'ল এতিয়া 7:30 বাজিছে এইটো 9:15 মানলৈকে থাকিব তাহাঁতি খোৱাহি নাই এতিয়ালৈকে তাৰপিছত ভাবিছোঁ ভেন্দিৰ একদম ক্ৰাঞ্চি ফ্ৰাই এটা কৰোঁ ষ্টাফ কৰি পেলাই কাৰণ অন্য বস্তুটো বনোৱা নহয় অলপ ৰাইতা বনাই দিম আৰু আজি সেয়াই চাওঁ আৰু লগত কিবা কৰিব বেছি নকৰোঁ কাৰণ বেছি কৰিবলৈ মানে মই নোৱাৰিছোঁগৈ আজি চুইট ডিছটো বনাই হৈ গ'ল তাৰপিছত গা চা ধুই মই এইখিনি কৰি লওঁ আৰু এটা হেৰি পকৰা এটা বনাবলৈ ৰেডি কৰিছে এইটো চিকেন আৰু মচুৰ দাইল দি এইটো বহুত টেষ্টি লাগে আপোনালোকে খাই পাইছেনে তেনেকৈ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন আৰু আপোনালোকে বিচৰা ৰেচিপিখিনি মই সোনকালে দি আছোঁ আৰু কি বনাওঁ তাকে চাওঁ আৰু পাহিয়ে মোক কৈ থৈছিলে যে মামী তুমি ফ্ৰেঞ্চ ফ্ৰাইজ বনাবা চ' ফ্ৰেঞ্চ ফ্ৰাইজ নবনাওঁ মই কিনিয়ে আনি থৈছোঁ জাষ্ট ফ্ৰাই কৰি দিম লগত স্মাইলিজ আৰু কিবা এটা আনি থৈছোঁ চব মিক্স কৰি বনাই দিম মোৰ ইমান গৰমত মানে কিবা ভমিটিং টেণ্ডেঞ্চি অহা নিচিনা লাগি গৈছে আৰু আপোনালোকে মন কৰিছেনে জানো মোৰ চকুবোৰ ফুলি গৈছেগৈ একদম দেখিছেনে ভাল লাগি গৈছেগৈ একদম মই গাটো ধুই পেলাই কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ ইহঁতি এতিয়াও পোৱাহি নাই পাবহি তাৰপিছত আৰু মানে অকল আজি ফ্ৰাই বহুত কেইটামান হেক্ট্ৰিক হৈ গ'ল ন নাই মামা, ভাল আজি লাগে বনাই গৰম খাই দিলে খালি French fries ও বনোৱা গৰম না? পৰিছে তাত ইমান তিনিটা গৰম পেকেট পৰিছে ভিতৰত থাকিব free। পৰা নাই একদম 3 পেকেট ফ্ৰেঞ্চ ফ্ৰাইজ পাহিয়ে খাব বুলি কৈছে নহয় আনি থৈছোঁ একো নাই চিন্তা নাই হে গা ধুইছে মোক চুবলৈ দিয়া নাই চব লেতেৰি হৈ আছে আকৌ ধুম মই ৰাতি নালাগে ৰাতি পুৱা আগত ধুমে মই ধুমে আজি বাবা এনেকুৱা এটা পেক পঠিয়াইছে তাৰ ভিতৰত 3টা পেক ফ্ৰী আজি মমা নয় খাবলৈ ৰেডি আছে মই অকণমান ৰৈ দিওঁ তাহাঁতি পাবহি আহিলে আকৌ উঠি গৈ বাকীখিনি কাম নুমলীগড় পালেহি আৰু আমি চবে বাহিৰত বহি ৱেইট কৰি আছোঁ আমনি লাগি গৈছেগৈ মই বাকী অকণমান এতিয়া আহি পাই নেমু পানী ৰেডি কৰোঁ আৰু তাৰ লগত খাবলৈ কিবা এটা ৰেডি কৰোঁ हाँ टेस्टिंग का करने पाम नहीं दे दो इस गरीब को कुछ दे दो হয় পিটিম এইটো কি হয় বাৰু मे बी चिकन पकोड़ा য়েছ চিকেন পকৰা मैं गुडेरा ले लूं গোটেইকেইটা নল'বা আকৌ গম পালা আপুৰিলেনে গৰমে গৰমে লৈছেগৈ দেখিছে थैंक यू হাই কোন পালেহি পাহি ক'ত আহিলা তুমি ক'ত গ'লা ক'ত আহিলা অ' দেউতাৰ ঘৰ নহয় নেকি মামীহঁতৰ ঘৰত নাই নি অ' নানকি পাহিয়ে দেখোন নেজানো বুলি কৈছে মই নেজানো বোলে এয়া এখেতলৈ চৰকাৰ ঐ দেখি এ বঢ়িয়া তোমাৰ ৰঙা চশমাযোৰ ক'ত গ'ল এবাৰ ক'লা হৈ গ'ল যে নীলা হয় অ' নীলা নহয় ইমান বেয়া দেখিছোঁ তোমাৰ ৰঙাযোৰত বেছি ভাল লাগে হয়নে নহয় কওক এই নীলাযোৰতকৈ ৰঙাযোৰ অঁ কমেণ্ট কৰি জনাব আপোনালোকে কিন্তু কমেণ্ট কৰি জনাব দেই এই ৰঙাযোৰে ভালে নে নীলাযোৰ মই কিন্তু ৰঙাযোৰে বিৰাট ধুনীয়া দেখোঁ মোৰো ৰঙাযোৰ ভাল লাগে কিন্তু মই কি কেটাই চশমা নে কি বুলি কয় যে সেইকাৰণে কেটাই চশমা লৈছোঁ কেটাই চশমা অঁ মেকুৰী নিচিনা চাওঁচোন নাই লগা মেকুৰী আহা পাহি কি আনিছা তুমি মামীক দিয়া আকৌ মামীক আনিছা মামীক দিবা বোলে মামীক দিয়া মামী লোৱা কোৱাকে যোৱা এয়া পেহী পেহাই আনিলে ন অ' কি আনিলে দিও বেয়া পাইছ ন কেলে ই বেয়া পাইছে নেকি নাখায় নেকি নাই এইটো ই বেয়া পাইছে নাই মোক এইটো ফাইটিং ময়ো কিবা এটা পাহিৰ কাৰণে বনাই আছো আকৌ দেই আরে বার্গার ভাগা বগা খাবি দে তহন কিনে হ্যাঁ এটা বগা বগা খাবি দে তহন আর এটা দাদা অঁ ঠিক আছে অ'কে থ্যাংক ইউ বে আচ্ছা পার্টি এনজয়
नींबू पानी चाहिए नींबू पानी भाई नींबू पानी মই খাবলৈ লৈছো দেই ৰাইচ মই একদম খালি হৈ যাইছো ঐ তই কি লৈছ মোলৈ দিছে ओ लगाओ के दिया पेहिए कर हेरी লাগি গৈ দিয়া লাগিছে তই বাচন খাবি তই থ তই নলবি তই নলবি বহুত খালি থ আরে আলো নাম কি তা মুক্তা এইটো দি দিও নহলে ওয়া এখন ইবা ই লৈছে নি যাইছে গোটে গিটা লাগি আছে মোৰ হাত সবৰে মই ধুনীয়া আছে না পকৰাটো ভাল আছে বিৰাট টেষ্টি ইয়াম মানে একদম থ্যাংক ইউ ক্রিস্পি গরম গরম পেহিয়েকে মেটছত ধৰিলে বহি আখৰ দেখাবলৈ আহিছিলে ভুল ধৰিলে তাই মোক ভালখিনি দেখুৱাইছে মেটছত ভুল হৈ আছিলে ধৰিলে কয় এতিয়া আপোনাৰ এয়া আৰু কেটাই মাষ্টৰনী বাইদেৱে পঢ়াওক দেই ময়ো উঠি আহিলোঁ আৰু এৰিছোঁ আজি এতিয়া এইটো মই ভৰুৱা ভেন্দি ৰেডি কৰিছোঁ এইটো বেচনত লেটিয়াই পেলাই ফ্ৰাই কৰিম ওপেনিং কৰিম মোক ওপেন কৰিবলৈ নিদিয়ে তেখেতে ওপেন কৰি তেখেতে বিটাব মই নিজৰটো বাহিম কেলে বিটাম আকৌ মই বিটাবলৈ নাই মই নিজৰটো বাহি নিজে খাম ইয়ো দেখিছে এনেকুৱা বদমাছ মই এতিয়া চাওঁগে কৰিছে এতিয়া और नाम की ये कैसा लगा है एक बार करो ये है नहीं भिंडी भिंडी भरवा भिंडी फ्राई কেনেকুৱা লাগিছে ইয়ামি আৰু এইটো মানে ইউনিক ডিজিজনৰ ধুনীয়াকে একো নাই কৰা বই নাই কৰা এনেকে भिंडी পকৰা ৱা একদম এইটো মানে কি দিয়া ইয়েস ইয়েস ওয়াও সবা তোমাক কাটিব আকৌ দে বলো দে তুমি নালাগিবা তুমি কেলে লাগিছা মই এই তুমি কেলে লাগিবা ওয়াও এইটো হৈছে আল্টিমেট বৰ বাগৰ খোৱা দে কেনেকুৱা হৈছে খোৱা দে বেয়া পাইছো যা ন ধুনীয়া হৈছে পাছত লৈ ল'বা পেহাৰ মাতটো ওলালে তো একো নহয় অ মা মোৰ প্লেটখন খালি ইফালে যোৱা পেহী ওচৰলৈ যোৱা নাম কি awesome delicious mutton to you want to make it dinner খাই যাও ঘৰৰ কিটাক নাই হৈ ধু আৰু ন আৰু ভেন্দি ভৰৱা ভেন্দি ষ্টাফ তাৰে মাংস নাই খোৱা কিন্তু এইটো জুকাইবলৈ নে জানিবা ককাই এখকে একেবাৰে নেৰে মাংস নাখায় মানে মাংস ত্যাগ দিছে কিবা গুৰু আছে সেইটো লৈ যা Now it's time for sweet dish. It's caramel custard. সবকে দি থৈ আহিলোঁ আৰু আমাৰ এওঁ ক'ত গ'ল জানো নানকি লগে পোৱা নাই মই বনোৱা ওপৰতো আমাৰ এখেতে এক্সপেৰিমেণ্ট কৰিছে চব কেৰামেল কাষ্টাৰ্ডটো ৰ'ব কি দিলা চকলেট জেৰেমেল চকলেট মই গলাবলৈ বহুত কষ্ট কৰিছোঁ মাক সুধিলোঁ আইডিয়াটো কেনেকৈ মায়ে নক'লে মই কি কৰিলোঁ জানে ঘুটুৰ হেতাখন থাকে যে তাক চকলেটটো দি পেলাই জুইত দি দিলোঁ অকণমান ব্ৰাউনি নিচিনা গোন্ধ আহি আছিল মই দেখি হেৰা মৰিলোঁ তাৰপিছত মই তাক মিল্ক দি দিলোঁ তাই বনাই আনিছে এতিয়া পেহীয়েকক দেখাইছে টেষ্ট কৰিব পেহী বাবাটো লৈ আহাগে যোৱা
পেহীটো লৈ